tur non tur jokta tur non so karbianta. Ako ason lang pura, disko ason lang pura, mata kirla ledena, mata kirla duntuta. তেনেকৈ সুবিধা এতিয়ালৈকে দিয়া লুনা ইনটিপিৰ কৰিব তেখেতে এখন নতুন কাৰ্বি আংলং গঠনৰ ক্ষেত্ৰত সুন্দৰ পদক্ষেপ নায়ক হিচাপে তেখেতে পৰিগণিত লাভ কৰিছে। আজি এই শুভক্ষণত এই মহান ব্যক্তি ছেমছন সিং ইংতিৰ জীৱনৰ দুটা উদ্দেশ্য আছিলে, এটা হ'ল সমাজ সংস্কাৰ আৰু আনটো আছিলে কাৰ্বিসকলক সম্পূৰ্ণ শিক্ষিত কৰাৰ ক্ষেত্ৰত। গতিকে তেখেতে অনুমান কৰিছিলে যে কাৰ্বিসকলে যদি এখন নিজাব জিলা নাপায় তেতিয়াহ'লে কাৰ্বিসকল পিছ পৰিয়ে ৰ'ব, আৰু সেইটো উদ্দেশ্য আগত ৰাখিয়ে তেখেতে, মই আগতে উল্লেখ কৰি গৈছিলোঁ যে কঁঠালগুৰিত যিটো এখন খেলপথাৰত সমাৱেত হৈছিল তাতেই তেখেতসকলে কাৰ্বিয়া দৰবাৰ গঠন কৰিলে, আৰু কাৰ্বিয়া দৰবাৰ গঠন কৰি তেখেতসকলে কাৰ্বি জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছিল। কোনো এটা জাতি নতুবা সমাজে এনে মহিয়ান ব্যক্তি লাভ কৰাটো কেৱল সৌভাগ্যৰ কথাই নহয়, গৌৰৱৰ কথা। কাৰ্বি জনগোষ্ঠীৰ বাবেও পৰম সৌভাগ্য আৰু গৌৰৱৰ বিষয় যে ছেমছন ইংতিৰ দৰে এজন দিগদৰ্শক, গতিশীল, গণতান্ত্ৰিক ভাৱধাৰাত বিশ্বাসী, আধুনিক মনৰ জাতীয়তাবাদী ব্যক্তিক নেতা হিচাপে লাভ কৰিছিল। আমি যেন ছেমছন ইংতিৰ আদৰ্শ এতিয়াও ভালকৈ গ্ৰহণ কৰা নাই। তেখেতক ইতিহাসৰ কোনোবা কোণত একাষৰীয়া থ'ব খুজিছোঁ নেকি, আমি সেইটো কথা চিন্তা কৰিব লাগিব। যিজন ব্যক্তিয়ে আমাৰ জাতিটোক পোহৰ দিয়ালে, গোটেই কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীক পোহৰ বিয়পালে, আমাক জ্ঞানৰ পোহৰ দিলে, গতিকে তেখেতক আজি ৬০তম মৃত্যু দিৱসত মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।